আজি গৰু বিহু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমি জেতুকা লওঁ বুলি আজি জেতুকাজোপা পাত কেইটামান ছিঙি লৈছোঁ। জেতুকা গৰু বিহুৰ দিনাখন লোৱাটো বহুত ভাল, বহুত বেমাৰৰ কাৰণে ভাল, হাতৰ নখৰ। সেইকাৰণে জেতুকাখিনি পিচিবলৈ লৈ আহিলোঁ। এয়া মই পিচিবলৈ লৈছোঁ। জেতুকা পিচি পেলাই তাৰপিছত আজি আৰু অকণমান লগাম। সৰুৰ পৰা লগোৱা অভ্যাস যে, নলগালেও নহয়, তাৰমানে একদম মনটো ভাল নালাগে জেতুকাকণ নলগালে। সেইকাৰণে এয়া মই পিচি ল'লোঁ। চাবচোন ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এয়া বহুত কাম, সেই কামৰ মাজতো জেতুকাকণ ল'বলৈ কামখিনি থৈ পেলাই হ'লেও জেতুকাকণ আজি গৰু বিহুৰ দিনাখন ল'মেই আৰু বুলি ভাবি পেলাই এয়া পিচি মেলি লৈছোঁ। সকলো কাম আজৰি হৈ এয়া লগাই আছোঁ। লগাই লৈছোঁ। তাৰপিছত আৰু এয়া এতিয়া লগাম, ছোৱালীয়েও লগাব, দুইজনীয়ে লগাই মেলি আৰু তাৰপিছতে কাইলৈ বিহুলৈ ওলাই যাম আৰু আটাইকেইজনী এনেকৈ। এয়া লগাইছোঁ। এয়া জেতুকাকণ লগালে ভাল লাগে, মানে মনটো বহুত ভাল লাগি থাকে, কিবা এটা ফূৰ্তি লাগে। জেতুকা লগোৱাৰ পিছত আকৌ কাম আহিবই নহয় বাকীখিনি। এয়া ছোৱালীয়েও লগালে।